আপুনি কোন হয়? হা তুমি কোন? আমি মিডিয়া মানুহ মিডিয়াৰ মানুহ মিডিয়া মানে- মিডিয়াটো আজিকালি মিডিয়াৰ অভাৱে নাই, ঘৰে ঘৰে মিডিয়া আছে। একমাত্ৰ মিডিয়াৰ কাৰণে বৰবাদ হৈ আছে। আপোনালোকে ভালকৈ ৰেকৰ্ড কৰক। একমাত্ৰ মিডিয়াৰ কাৰণে দেশখন আপোনাৰ নাম বৰবাদ কি? হৈ আছে। পুলিচ মাতকচোন, পুলিচ মাতক, মই আছো ইয়াতে। আপুনি আছে? পুলিচ আপুনি পুলিচ আছে? মাতক আপুনি। আচ্ছা। এইটো এৰি দিয়ক আপোনাৰ। মোকতো 30 টকাটো দিয়া নাই। নাই নাই নাই, আপুনি কিয় 30 আচ্ছা, টকা ৰ'ব। 25 টকাৰ এইটো আছে? আচ্ছা মোক সেইটো আপুনি দিয়া নিজে নাই কিয় ক'লে? তো গতিকে আপুনি দোকানদাৰক কিয় ক'লে আপুনি দোকানদাৰক কিয় ক'লে আপোনাৰ চেহেৰাটা দেখুৱাওক। আপোনাৰ দোকানদাৰক কিয় ক'লে হে? আপুনি আচ্ছা ৰ'ব নিচা আপোনাৰ নিচা নামটো ইয়াতে? কি আপোনাৰ নামটো কি মোৰ নাম মোহাম্মদ ৰফিকুদ্দিন। আপুনি ক'ত থাকে মই গুৱাহাটী থাকো। গুৱাহাটী থাকে অ। হা অ, ইয়াত গুৱাহাটী থাকো। ইয়াত কিয় পইচা আপুনি এনে এনে ফুৰিবৰ কাৰণে, আপোনালোক চাবৰ কাৰণে আহিছো মই। আপোনাৰ চিগাৰেট ৰেট কিমান আছে 125 টকা আমি কিমান দি আছো 130 টকা দিছো নে নাই হা আপুনি 130 টকা বিক্ৰী নকৰে আপুনি বিক্ৰী নকৰে 130 টকা হা ইনক্লুডিং GST তাত লেখা আছে আপুনি কিয় বিক্ৰী নকৰে কওক দাদা এইটো দাম কিমান আছে MRP কিমান আছে না না আপুনি কিমান 25 টকাৰ বস্তু আপুনি 30 টকা কিয় ক'লে? আচ্ছা আপুনি তাক ক'ব লাগে আপুনি তাক ক'ব নাই নাই, লাগে 25 টকাৰ বস্তু 30 টকা আপুনি আপুনি কিয় তাক ক'লে? ক'ব লাগে আপুনি কিয় ইমান দাম আপুনি বিচাৰিছে নিজৰ আপোনাৰ বিবেকটো এতিয়ালৈকে ঠিক নাই। আপুনি কিন্তু মেডিকেল কৰি আছে। পুলিচ মাতক, পুলিচ মাতক। আমাৰ এশ 25 টকা ৰেটত মই 130 টকা দিছো আপুনি কিয় দিয়া নাই আপুনি দিয়া নাই কিয় ইগনোৰ না, আপুনি দিয়া নেকি? আমাৰ একেটা কামত ইগনোৰ এনেকে হাত নিদিব দেই। নহয় নহয় আপুনি মাইকত হাত নিদিব আপুনি দিয়া নাই কিয় আপুনি ডাইৰেক্ট এটা কথাই কওক মই আপুনি 125 টকাৰ 140 জেগাত কৈছে 130 টকা দিছো আপুনি দিয়া নাই কিয় আপুনি বস্তুটো মোক দিয়া নাই কিয় লাফৰা লাগিব লাগি বুজিছো নেকি? অ আমাৰ নহয় নহয় আমাৰ লাফৰা কাম মানে কৰি কি আছো। আপোনাৰ বস্তু আমাৰ কাম যোনটো এজ এ কনজিউমাৰ চেকাত 3-4 বেচতে পারি না এখন 2-4 চাও বেচবা লাগে বুঝি এখন যদি একটা আমি 10 টাকা একটা যদি খুচরা না পাই আমরা একটা বলছিলেন নহয় নহয় আপুনি অ কওকচোন আমার দিকে ঘুরা আপুনি লাগে। কোন হয় আপুনি কোন এক নম্বৰ কথা হৈছে তোমরা নহয় আপুনি হাত নিদিব আমাৰ মাইকত আপুনি কিয় মাইকত হাত হাত নিদিব নিদিব। মাইক মুখৰ ভিতৰত সোমাই দিব নেকি? নহয় নহয় আপুনি কৈছে দৌৰ ক'ব নাই নাই নাই, আপুনি অলপ আঁতৰি থাকক, মাইকখিনি অলপ চাইড কৰি দিয়ক। নহয়, আপুনি ক'ব মোৰ কথা কৈছে। শুনক, মোৰ কথা শুনক। 125 টকাৰ জেগাত মই 130 টকা দিছো অ। সেই বস্তুটো মোক দিয়া নাই কিয় এই দুখীয়া মানুহ ইয়াতে আহি গৈছে মিডিয়া হেৰি আপুনি দেখিব পাৰে বেলেগ ফালে যে ইমান কৰাপশ্যন সেইটো ক'ত আছে আমি চব ধৰি কি আছো। কৰপশ্যন আছে কি কৰপশ্যন আছে কওক হয় হা কৰপশ্যনটো আপুনি কওক কি কৰপশ্যন মানিব আছে লাগে কিন্তু এই সাধাৰণ দুটকা দোকানী আচ্ছা, মানুহে ৰ'ব। চাহ বেছি খোৱা মানুহ এখেতৰ ওচৰত আহি গৈছে আচ্ছা, আপোনালোকে ৰ'ব। হেৰি কৰি দেখুৱাবৰ কাৰণে ন? 125 টকাৰ দাম আছে অ। 125 দাম আছে মই তেওঁক কৈছো 130 টকা লওক অ, অ, মই কৈছো অ, অ। কৈছো নে নাই কি বস্তু কিনিব আহিছিলে? চিগাৰেট হা? চিগাৰেট অ চিগাৰেট কিনিব আহিছিলে। 130 টকা মই দিছো অ, অ। দামটো কিমান আছে এই গোটেই ৰাতি দোকানখন খুলি নাইট ডিউটি কৰি 5 টকাৰ 3 টকা হাজিৰাত আপোনাৰ পেট ভৰিব সেইটো আপোনাৰ লগত পাৰ্চনেল কথা আচ্ছা ৰ'ব ঠিক আছে তাৰ মানে আপোনালোকে মানে ডকাতি কৰিব সেইটো আপোনাৰ লগত তাৰমানে পাৰ্চনেল কথা আপোনালোকে যিমান মৰ্জি একমাত্ৰ মিডিয়াৰ কাৰণে বৰবাদ হৈ আছে। আপোনালোকে ভালকৈ ৰেকৰ্ড কৰক। একমাত্ৰ মিডিয়াৰ কাৰণে দেশখন আপোনাৰ নাম বৰবাদ কি হৈ আছে। আপোনাৰ নাম কি মোৰ নাম আৰু সুধিল আপোনাৰ না আপোনাৰ নামটো কওক মোৰ নাম নকওঁ মই আপোনাৰ নামটো কওক মই নকওঁ আপোনাৰ নামটো কওক মই নকওঁ আপুনি ক'ত দোকানটো ক'ত আপোনাৰ মোৰ দোকান য'তে থাকক মই নকওঁ। বেকার এগুলো তোরা তো ঝামেলা করে কিলো দুখীয়া মানুহ এজনৰ ওচৰত মিডিয়া হৈ আপোনাৰ আহি গৈছে ন? এইটো কি বস্তু? এই বস্তুটো বিক্ৰী কৰা মানুহ 5 টকা 10 টকা ইয়াতে আহি গৈছে আপোনালোকে মিডিয়া দেখুৱাবৰ আচ্ছা কাৰণে ৰ'ব ন? মই 5 টকা বেছি দিছো নহয় কিয় বিচাৰিছে আপোনালোকে ঝামেলা কৰিব লাগে? মই টকা বেছি আপুনি দিছো নহয়। পুলিচ মাতকচোন, পুলিচ মাতক, মই আছো ইয়াতে। আপুনি মাতক পুলিচ, আছে? আপুনি পুলিচ আছে? মাতক আপুনি। মাতক পুলিচ মাতক এতিয়া। ঠিক আছে পুলিচ মাতিম না মিছা আপুনি বেছি আছে? মানুহক হেৰাচমেণ্ট দিবৰ আচ্ছা, কাৰণে ৰ'ব। আহি যায় ন? আপুনি হা? কোন হয় আপুনি কোন হয়? হা তুমি কোন? আমি মিডিয়া মানুহ মিডিয়াৰ মানুহ মিডিয়া মানে- মিডিয়াটো আজিকালি মিডিয়াৰ অভাৱে নাই, ঘৰে ঘৰে মিডিয়া আছে। আচ্ছা আপুনি কিন্তু ক'ত কৰাপশ্যন কৰা ৰ'ব। মানুহ আপোনালোকে 1 নম্বৰ হৈছে মিডিয়া। আচ্ছা কাৰোবাৰ ক'ত কৰিছে মানে আপোনাৰ দোকানটো ক'ত 1 নম্বৰ নিজৰ মুখৰ ভাষাটোৱে ভালকৈ ক্লিয়াৰ হোৱা নাই। আপুনি আপোনাৰ মিডিয়া কৰিব আহিছে ন? আপোনাৰ দোকানটো হয় ক'ত মোৰ এই অলপ আগত আছে, হা এই অলপ আগত নহ'লে আছে। আপুনি যে কি হিচাপত কথা পাতিছে নাই নাই, এখেতে চিগাৰেট এটা বিক্ৰী কৰিছে, এইটোৰ পিছত আপোনালোকে লাগি গৈছে আহি। কিন্তু যিবোৰ মানুহে লাখ লাখ টকা দুৰ্নীতি কৰিছে সেইবোৰ ওচৰত নাযায় কিয়? আচ্ছা ৰ'ব হা? চিগাৰেটৰ দামটো হা। যিমান টকা আছে তাতকে বিক্ৰী কৰিবলৈ আপোনাৰ অথৰিটি আছে
আছে নাই সেইটো এখেতক অলপ সুধিলে যে ক'ত দাদা এখেতৰো এটা সমস্যা এটা হে? আপুনি আচ্ছা ৰ'ব, সমস্যা আপোনাৰ নামটো আহিছে কি? ইয়াতে? আপোনাৰ নামটো কি? মোৰ নাম মহম্মদ ৰফিকুদ্দিন। আপুনি ক'ত থাকে? মই গুৱাহাটী থাকো। গুৱাহাটী থাকে? অ। হা? অ, গুৱাহাটী থাকো। ইয়াত কিয় কৈছে আপুনি? এনে ফুৰিবৰ কাৰণে আপোনালোকক চাবৰ কাৰণে আহিছো মই।